নমস্কাৰ বন্ধুসকল, মই নৱজিত আৰু আপোনালোকক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল ট্ৰাই আছামলৈ। বন্ধুসকল, মানুহৰ জীৱনৰ সফলতাৰ সকলোতকৈ ডাঙৰ বাধাটোৱে হৈছে মানুহৰ নিজৰ এলাহ। একমাত্ৰ এলাহৰ কাৰণেই মানুহে সকলো জনাৰ পাছতো, সকলো জ্ঞান থকাৰ পাছতো জীৱনত একো কৰিব নোৱাৰে। প্ৰত্যেকজন মানুহেই জানে যে জীৱনত কেনেকৈ সফল হ'ব পাৰি, প্ৰত্যেকজন মানুহেই জানে যে টকা কেনেকৈ ঘটিব পাৰি, প্ৰত্যেকজন মানুহেই জানে যে মালা কেনেকৈ গাঁঠিব পাৰি, প্ৰত্যেকজন ষ্টুডেণ্টেই জানে যে কেনেকৈ পঢ়িব লাগে, প্ৰত্যেকজন ৰাজনেতাই জানে যে কেনেকৈ ইলেকশ্যন খেলিব লাগে, তথাপিতো সফল হ'ব নোৱাৰে। ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ এটাই, এলাহ। এলাহ এনেকুৱা এটা কাৰণ যিটো কাৰণে মানুহক জীৱনত আগবাঢ়িব নিদিয়ে। যদি কোনোবা মানুহ জীৱনত আগবাঢ়িবলৈ হয়, তেতিয়াহ'লে তেওঁ জীৱনৰ পৰা এটা বস্তুৱেই প্ৰথমতে ডিলিট কৰিব লাগিব, আৰু সেই বস্তুটোৱে হৈছে এলাহ। এটা কথা মনত ৰাখিব, পৃথিৱীত কোনো মানুহেই এলেহুৱা নহয়। ভগৱানে কাকো এলেহুৱা জন্ম দিয়া নাই। যেতিয়া এটা পোৱালীয়ে জন্ম হয়, তেতিয়া পোৱালীটো এলেহুৱা নহয়। পোৱালী জন্ম হোৱাৰ লগে লগে হাত ভৰি মাৰিবলৈ ধৰে। যিজন মানুহে এলাহ কৰে, সেইজন মানুহে ভগৱানে দিয়া হাত ভৰিবোৰৰ অপমান কৰে, আৰু যিজন মানুহে এলাহ কৰে তেওঁ নিজকে আত্মহত্যা কৰাৰ সমান হয়। মানুহে কয় যে আমেৰিকা ধনী দেশ হয়, চাইনা ধনী দেশ হয়। আমি যদি দুখীয়া হৈ আছোঁ এই কাৰণে যে আমি নিজকে এলেহুৱা বনাই ল'লোঁ। ভগৱানে আমাক এলেহুৱা কৰি জন্ম দিয়া নাই। আমি এলেহুৱা নহয়, আমি এলাহ কৰোঁহে। পৃথিৱীত ভগৱানে কাকো এলেহুৱা কৰি জন্ম নিদিয়ে। যেতিয়াই পোৱালি জন্ম কৰায় তেতিয়াই পোৱালি হাত ভৰি মৰাই ডাঙৰ কৰে। ভগৱানে কাকো এলেহুৱা নবনায়, আমি এলাহ কৰোঁহে। এলাহ টাইম পাছ কৰাৰ বাহিৰে আন একোৱেই নহয়। এলাহ মানে আমি সক্ষম হোৱাৰ পাছতো কাম কৰাত অৱহেলা কৰাটোৱেই বুজায়। কাৰোবাৰ যদি ভৰি এখন ভাঙা আছে আৰু সি যদি কয় যে মই কাম কৰিব নোৱাৰোঁ, মোৰ ভৰি এখন ভাগা আছে, তেতিয়া কথাটো মানি ল'ব পাৰি যে হয়, তাৰ ভৰি এখন ভাঙি আছে, সি কাম কৰিব নোৱাৰে। কিন্তু যদি এজন ভাল মানুহে কয় যে মই কাম কৰিব নোৱাৰোঁ, তেতিয়া জানিব যে সেইটোৱে তেখেতৰ অতি মৰমৰ এলাহ। ভাৰতৰ লোকচান সেইসকল লোকে কৰা নাই যিসকল লোকে ঘোচ খালে। ভাৰতৰ লোকচান সেইসকল লোকে কৰিলে যিসকল লোকে এলাহ কৰি কাম চুৰ কৰিলে। এলাহে আমাৰ জীৱনৰ লগতে দেশৰো আৰু সমাজৰো বিকাশত বাধা দিছে। কেৱল মেহনতৰ জৰিয়তেহে মানুহে জীৱনত আগবাঢ়িব পাৰিব, এলাহৰ জৰিয়তে কেতিয়াও নোৱাৰে। মানুহে এলাহৰ কাৰণে সক্ষম হোৱাৰ পাছতো নিজকে অসক্ষম বনাই লয়। মানুহ বয়স বেছি হ'লেই বুঢ়া নহয়। মানুহে যেতিয়া এলাহ কৰে তেতিয়া মানুহ বুঢ়া হয়। মানুহে এলাহৰ কাৰণে চিধা হৈ বহিও থাকিব নোৱাৰে। জন্তু জানোৱাৰবিলাকৰ কথা বাৰু বেলেগ, সিহঁতেতো চিধা হৈ বহিব নোৱাৰেই, কাৰণ সিহঁতৰ সেইটো মজবুৰিয়ে হয় যে তাহাঁতে চিধা হৈ বহিব নোৱাৰে। কিন্তু মানুহৰতো সেইটো মজবুৰি নহয়। তেতিয়াহ'লে মানুহে কিয় চিধা হৈ বহি থাকিব নোৱাৰে? ইয়াৰ কাৰণ হ'ল মানুহৰ এলাহ। আমি যদি মনত ভাবি লওঁ যে আমি যদি এলাহ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি এলাহ এৰিবও পাৰোঁ, তেতিয়াহ'লে আমি নিশ্চয় এলাহ এৰিব পাৰিম। আপোনালোকৰ বাৰু মনত আছেনে শহা আৰু কাছৰৰ কাহিনীটো? কোন জিকিছিল আৰু কোন হাৰিছিল? বলক আজি কাহিনীটো অলপ মনত পেলাওঁ। এবাৰ এটা শহাপহুৰ অহংকাৰ হৈছিল যে সি বহুত স্পীড দৌৰিব পাৰে। সি যাকেই লগ পায় তাকেই তাৰ লগত দৌৰিবলৈ চেলেঞ্জ কৰে। আৰু এদিন সি এটা কাছৰক চেলেঞ্জ কৰিলে তাৰ লগত দৌৰিবৰ কাৰণে, আৰু কাছৰটোৱে তাৰ চেলেঞ্জটো একচেপ্ট কৰিলে। সিহঁতে এটা দূৰত্ব নিৰ্ধাৰিত কৰি ল'লে। এখন আৰম্ভ হ'ল। শহাপহুটো বহুত স্পীড দৌৰিব ধৰিলে। দৌৰি দৌৰি বহুত আগবাঢ়িল, আৰু সি এবাৰ পিছলৈ ঘূৰি চাই দেখিলে যে কাছৰ কোনো চিন চাবেই নাই, দেখা দেখিয়েই নাই। শহাটোৱে ভাবিলে যে কাছৰটো ইয়াৰ পাওঁতে পাওঁতে বহুত সময় লাগিব, মই অলপ জিৰণিয়ে লৈ লওঁ। সেই বুলি ভাবি শহাটো গছৰ তলত বহি ল'লে, আৰু বহি লোৱাৰ পাছত সি কেতিয়া টোপনি গ'ল গমেই নাপালে। কাছৰটো লাহে লাহে হ'লেও নৰখাকৈ আহিয়ে আছিল।
বহু সময়ৰ পাছত শহাটোৱে সাৰ পালে আৰু সাৰ পাই দেখিলে যে কাছৰটোৱে নিৰ্ধাৰিত সীমা পাওঁ পাওঁ অৱস্থাত আৰু তেতিয়া শহাটোৱে বহুত স্পীডত দৌৰিব ধৰিলে। কি হ'ব তেতিয়ালৈকে বহুত দেৰি হৈ গ'ল। কাছৰটো জিকি গ'ল আৰু কাছৰটো কমজোৰি আছিল, তথাপিও জিকিল। ইয়াৰ কাৰণ কি? কাৰণ এটাই, শহাটোৱে এলাহ কৰিলে আৰু কাছৰটোৱে এলাহ নকৰাকৈ নৰখাকৈ গৈয়ে থাকিল। সেইকাৰণে কাছৰটো জিকিল। কেতিয়াও এলাহপনত একো লাভ নাই, যাক মই মোৰ নিজৰ শত্ৰু বুলি ভাবোঁ। এলাহ কৰিলে আমি কেতিয়াও একো পৰিণাম নাপাওঁ। যি পৰিণাম পাওঁ আমি কাম কৰিলেহে পাওঁ। মুকেশ আম্বানী আৰু আমাৰ মাজত পাৰ্থক্য আছে নেকি? অনিল আম্বানী আৰু আমাৰ মাজত পাৰ্থক্য আছে নেকি? নৰেন্দ্ৰ মোদী আৰু আমাৰ মাজত পাৰ্থক্য আছে নেকি? পাৰ্থক্য যদি আছে, এটাই পাৰ্থক্য আছে আৰু সেইটো হ'ল সিহঁতে দিনটো কাম কৰি থাকে আৰু আমি দিনটো টাইম পাছ কৰি থাকোঁ। বাঘে যদি ভাবে যে মই বনৰ ৰজা, মই একো নকৰিলেও হ'ব, তেতিয়া বাঘে খাব পাবনে বাৰু? নাপায়। বাঘে যদি নিজৰ পেট ভৰাবলৈ হয় তেতিয়াহ'লে সি চিকাৰ কৰিবই লাগিব, লাগিলে সি বনৰ ৰজা বাঘেই কিয় নহওক। এলাহ এৰক আৰু জীৱনত কিবা এটা ডাঙৰ কৰক। এলাহ এৰিলেহে জীৱনত কিবা এটা ডাঙৰ কৰিব পাৰিব। এলাহ এৰিবৰ হ'ল, জীৱনত কিবা এটা কৰাৰ সময় হ'ল। সময় থাকোঁতেই কিবা এটা কৰক, নহ'লে জীৱনটো এনেই নষ্ট হৈ যাব। কিবা এটা কামত ধৰক। ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে এলাহ নকৰাকৈ লাইক কৰক, কমেণ্ট কৰক, লগতে শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিয়ক। আজিলৈ ইমানেই আছিল। আজিলৈ নমস্কাৰ।